Welcome to Jorhat, the cultural capital of Assam. So নমস্কাৰ গাইজ, আজি নতুন ভিডিঅ' তোলে। আজিৰ ভিডিঅ'টোত আমি যোৰহাটৰ বিষয়ে চাম। অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কয় যোৰহাটক। আপোনালোকে জানেনে যে যোৰহাট ইজ অফটেন কল এজ দ্য টি কেপিটেল অফ ইণ্ডিয়া। গোটেই ভাৰতবৰ্ষৰ টি কেপিটেল বুলিও কোৱা যায় যোৰহাটক। With over 100 tea gardens in this town played a major role in making Assam tea world famous. যোৰহাটত 100কেও বেছি চাহ বাগান আছে যোনে অসম চাহ ফেমাছ কৰাত বহুত মেজৰ ৰোল এটা প্লে কৰে। যোৰহাট জিলাখন আপাৰ আছামৰ ভোগদৈ নদীৰ কিনাৰত অৱস্থিত আছে। বিশ্বৰ ভিতৰত প্ৰথম টি ৰিচাৰ্চ ইনষ্টিটিউট টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটতে এষ্টাব্লিছ কৰিছিলে চন 1911 চনত। কিন্তু যোৰহাটত চাহতছেও বেছি কিবা আছে, সেয়া হ'ল অসমৰ সংস্কৃতি। যোৰহাট টাউন ইজ সাৰাউণ্ডেড বাই সত্ৰছ, বৈষ্ণৱাইট মনেষ্ট্ৰিজ started by শ্ৰীমন্ত শংকৰদেৱ। One of the most famous Majuli Island, বিশ্বৰ largest river island, is just a ferry ride away from Jorhat, যোনটো হ'ল নিমাতী ঘাট। নিমাতী ঘাটৰ পৰা মাজুলী বেছি দূৰ নহয় আৰু নিমাতী ঘাট যোৰহাটতে অৱস্থিত আছে। যোৰহাট ডিষ্ট্ৰিক্টখনৰ এৰিয়া হ'ল 2852 স্কোৱাৰ কিলোমিটাৰ। যোৰহাট ডিষ্ট্ৰিক্টখন গোটেই আছে। 2011 চনৰ চেঞ্চাছৰ মতে যোৰহাটৰ পপুলেশ্যন হ'ল 10 লাখতকৈ অধিক। তাৰ ভিতৰত 5,56,000 মতা মানুহ আছে আৰু 5,35,000 মাইকী মানুহৰ পপুলেশ্যন আছে। চেঞ্চাছৰ মতে 92.31% হিন্দুজ আছে যোৰহাটত, 5.01% মুছলিমছ আছে, 1.93% খ্ৰীষ্টিয়ান আছে আৰু বাকী ৰিলিজনৰ মানুহ 1% আছে। আহক আমি এতিয়া এডুকেশ্যন চাওঁ যোৰহাটৰ। 82.15% লিটাৰেচি ৰেট হয় যোৰহাটৰ। ইয়াত বহুত এডুকেশ্যন ইনষ্টিটিউট আছে, যেনেকৈ JB কলেজ, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, যোৰহাট মেডিকেল কলেজকে ধৰি বহুতটা এডুকেশ্যন ইনষ্টিটিউট আছে। আহোমৰ সময়ত যোৰহাটে এটা বিশেষ ৰোল প্লে কৰিছিলে। ব্ৰিটিছে ইয়াত জিমখানা ক্লাব বনাইছিলে 1876, যোনটো বিশ্বৰ ভিতৰত 3 নম্বৰ চবতছে পুৰণা গল্ফ কোৰ্চ হয়। যোৰহাট ডিষ্ট্ৰিক্টখন বেম্বু ফাৰ্নিচাৰ, জুৱেলাৰী, ৰাবাৰ পেইন ইণ্ডাষ্ট্ৰিৰ কাৰণে বহুত ফেমাছ হয়। যোৰহাট টাউনখন ৰেল লাইন থ্ৰুদি ৱেল প্ৰপাৰ কানেক্টেড হয়। যোৰহাট টাউন নামৰ ৰেলৱে ষ্টেচনটো যোৰহাট টাউনৰ মেইন ৰেলৱে ষ্টেচন হয়। যোৰহাট টাউনখন এয়াৰপৰ্টৰ থ্ৰুদিও প্ৰপাৰলি কানেক্টেড হয়। ৰয়ৰা নামৰ এয়াৰপৰ্টটো আছে যোৰহাটত। যোনে ভ্ৰমণ কৰি ভাল পায় তাহাঁতৰ কাৰণেও যোৰহাটত বহুত বস্তু আছে চাবলগীয়া। আহক আমি চাওঁ যোৰহাটত চাবলগীয়া জেগা কি কি আছে। ঢেকীয়াখোৱা নামঘৰ যোৰহাটতে আছে। অলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আছে। লাচিত বৰফুকন মৈদাম আছে। নিমাতী ঘাট আছে। লাচিত বৰফুকনৰ ষ্টেচু যোৰহাটতে আছে, যোনটো আপোনালোকৰ ষ্টেচু অফ ভেল'ৰ বুলিও কোৱা হয়। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত আমি যোৰহাটৰ বিষয়ে চালোঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে, কিবা নতুন বস্তু এটা শিকিব পালে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ আৰু নতুন ভিডিঅ' যেতিয়া আহিব আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যন আহি যায় আৰু আপোনালোকে ভিডিঅ'টো মিছ নকৰে যাতে। ফ্ৰেণ্ডছ, আজিলৈ বিদায় লৈছোঁ। লগ পাম আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত। জয় আই অসম। থেংক ইউ।